নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি নতুন পাঠ্যপুথি ক্লাছ 6-ৰ আমি ষষ্ঠ শ্ৰেণীৰ এই 47 নম্বৰ পেজ আৰু ইফালে 48 নম্বৰ পেজটো আমি আজি কি কৰিম সমাধান কৰিম। তোমালোকে চাবা এতে চোৱাচোন, ট্ৰাই দিছ নিজে কৰিব দিছে। এইটো কি কৈছে চোৱা, 1 নম্বৰটো চোৱা, ফাইণ্ড দ্য মাল্টিপলছ। চোৱা, ফাইণ্ড দ্য মাল্টিপলছ অফ 4 and 12 within 1 and 100. From the list of multiples, find the common multiples of 8 and 12. Then find the LCM of 8 and 12. তাৰ মানে ইয়াতে কি কৈছে চোৱাচোন, যে 1 আৰু 100ৰ ভিতৰত, চোৱা 1 আৰু 100ৰ ভিতৰত 4 আৰু 12ৰ প্ৰতিটোৰে গুণিতকবোৰ লিখা। মানে আমাৰ 4 আৰু 12ৰ গুণিতকবোৰ লিখিব কৈছে। এতিয়া গুণিতকবোৰক 8 আৰু 12ৰ সাধাৰণ গুণিতকবোৰ উলিওৱা, তাৰ পৰা 8 আৰু 12ৰ মানে লসাগু উলিওৱা। এই 8 আৰু 12ৰ আকৌ LCM মানে লসাগু ওলাব দিছে, লয়েষ্ট কমন ফেক্টৰছ। এইখিনি মানে ইয়াতে প্ৰশ্নটোত কৈছে। এতিয়া চাবা আমি এটা এটাকৈ সমাধান কৰিম। চোৱা 1 নম্বৰটো, 1 নম্বৰ সলিউশ্যন। আমাক প্ৰথমতে কি কৈছে আমাৰ, যে এই 8 আৰু 12ৰ মানে কি কৰিব লাগে, গুণিতকবোৰ লিখিব লাগে। তেনেহ'লে আমি 8 আৰু 12ৰ গুণিতকবোৰ লিখিম। তোমালোকে ইয়াতে চাবা যে মাল্টিপল অফ 8R, মানে 8ৰ গুণিতকবোৰ হৈছে, চোৱাচোন আমি কি কি পাওঁ, 8 মানে 8 1 গুণ 8, 8 2 গুণ কিমান 16, 3 8 কিমান 24, এনেকুৱাকৈ লিখি যোৱা। তাৰপিছত 40, 48, 56, 64, তাৰপিছত 72, 80, 88, 96। আমাক কিমানলৈকে কৈছে, 100লৈকে, মানে 1ৰ পৰা 100লৈ। ছয়তে কৈ দিছে এইটো 1 আৰু 100 ইয়াৰ ভিতৰত। তেনেহ'লে এইটো 8ৰ গ'ল গুণিতক। এতিয়া আমি লিখিম কি, মাল্টিপল অফ কিমান 12। তেনেহ'লে এইটো 12ৰ গুণিতক 12R, মানে 12ৰ গুণিতকবিলাক হৈছে যে কি 12, 1 12 গুণ 12, 12 2 গুণে 24, হ্যাঁ 12 3 গুণে 36, 12 4 গুণে 48, 12 5 গুণে 60, এনেকুৱাকৈ মানে লিখি যোৱা। তাৰপিছত 84, তাৰপিছত 12 যোগ কৰিলে 96 ইয়ালৈকে হয়। তেনেহ'লে ইয়াৰ পৰা আমাক কি কৰিব কৈছে, দিয়াৰ পৰ আমাক কি কৰিব লাগে, কমন ফেক্টৰছ কেইটা, মানে কমন মাল্টিপল কেইটা আমাৰ লাগে এতিয়া। তেনেহ'লে আমি লিখিম দা কমন মাল্টিপল, চোৱা কমন মাল্টিপল অফ 8 and 12R, মানে 8 আৰু 12ৰ মানে সাধাৰণ গুণিতকবিলাক হৈছে কি কি সাধাৰণ গুণিতক, ইয়াৰ লগত কি কি মানে মিলিছে দুটাৰ লগত, তাৰমানে 24 মিলিছে, 48, 72 আৰু 96 মিলিছে, এইখিনি। ঠিক আছে। এতিয়া আমাক কৈছে যে চোৱাচোন, এতিয়া আমাক কি কৈছে যে LCM ওলোৱা 8 আৰু 12ৰ। তেনেহ'লে 8 আৰু 12ৰ আমি LCM ওলাম। তেনেহ'লে এগেইন চোৱা, এতিয়া আমি লিখিম কি 12 আৰু এইফালে লিখিম 8, এই দুটাক আমি উৎপাদক ওলাম। তেনেহ'লে 2ৰে যাব 6 বাৰ, আকৌ 2ৰে যাব 3 বাৰ, আৰু ইয়াতে 2ৰে যাব 4 বাৰ, আকৌ 2ৰে যাব 2 বাৰ। তেনেহ'লে এইখিনি পালোঁ আমি, হয়নে নাই? দিয়াৰ পৰ আমি লিখিম এতিয়া, আমি 12ৰ কি কি পাইছোঁ, ইজুকেল টু 12ত আমি কি কি পালোঁ চোৱাচোন। 12ত আমি পালোঁ 2 × 2 × 3,
আৰু 8ত কি পালোঁ আমি 2 ইনটু 2 ইনটু 2 তেনেহ'লে এতিয়া আমি আমাৰ লাগে কি এলচিএম তেনেহ'লে therefore লিখিবা required LCM required LCM মানে নিৰ্ণয় LCM হৈছে এতিয়া কি লিখি দিবা এইকেইটা পূৰণ মাৰি দিয়া 2 ইনটু 2 ইনটু তাৰপিছত 2 ইনটু 3 তেনেহ'লে এইকেইটা যদি আমি চাওঁ 2 2 4 4 2 8 8 3 গুণ কিমান হ'ব 24 এইটো হ'ব ইয়াৰ এনসাৰ ঠিক আছে এই এনেকুৱাকৈ তোমালোকৰ 2 নম্বৰটো কৰিব লাগিব চাবা সো 1 নম্বৰটো হৈ গ'ল এতিয়া 2 নম্বৰটো চোৱা কি কৈছে ফাইন্ড দ্য মাল্টিপলছ অফ 13 and 17 which all be within the range of 1 and 250 from the list of find their common multiples then find the LCM of 13 and 17 সো ইয়াতে কি কৈছে তাৰমানে যে 1 আৰু 250ৰ ভিতৰত প্ৰথমতে 13 আৰু 17ৰ মানে গুণিতকবোৰ লিখিব কৈছে মানে প্ৰথমতে তাৰপিছত চোৱা কি কৈছে আৰু তাৰ পৰা সিহঁতৰ সাধাৰণ গুণিতকবোৰ উলিওৱা আৰু 13 আৰু 17ৰ লসাগু নিৰ্ণয় কৰা এলচিএম 13 আৰু 17ৰ ওলাব দিছে তেনেহ'লে চাবা এই আগৰ দৰে আগৰ ভিডিঅ'ৰ মানে আগৰ যে অংক কৰিলোঁ ঠিক তেনেকুৱাকৈ লিখিবা মাল্টিপল অফ কি আছে 13 আছে আৰু কি 17 দুটা তেনেহ'লে লিখিম আমি মাল্টিপল অফ 13 আর মানে 13ৰ গুণিতকবোৰ হৈছে কি 1 13 গুণ 13 13 দুগুণে 26 এনেকুৱাকৈ লিখি যোৱা 39 তাৰপিছত 65 78 ইয়াৰ লগত আৰু 13 যোগ কৰা 91 104 কিমানলৈকে লিখিবা ইয়াত আমাক কৈ দিছে যে 250 লৈকে লিখিব লাগিব 250 লৈকে তাৰপিছত 117 130 তাৰপিছত 143 তাৰপিছত 156 169 182 তাৰপিছত 196 209 222 235 248 আমাক কিমানৰ কথা কৈছে 250 তেনেহ'লে 248 হ'ল তেনেহ'লে আৰু যদি দিওঁ তেনেহ'লে 250ৰ ওপৰত যাব তেনেহ'লে নহ'ব এইখিনিয়ে এতিয়া এইটো গ'ল আমাৰ 13 হয়নে এতিয়া আমাৰ লাগে কিমানৰ 17 তেনেহ'লে লিখিম ইয়াতে মাল্টিপল অফ 17 আর মানে 17ৰ গুণিতকবোৰ হৈছে লিখিবা 17 1 গুণ 17 17 দুগুণে 34 17 3 গুণে 51 68 তাৰপিছত 85 তাৰপিছত 102 119 তাৰপিছত 136 153 170 187 204 221 আৰু 238 ইয়াত যদি 17 যোগ কৰোঁ তেনেহ'লে 250ৰ ওপৰত যাব আৰু দিব নোৱাৰি তাৰমানে আৰু লিখিব নোৱাৰি তেনেহ'লে ইয়াৰ দুটাৰ পৰা আমি কমন চাম therefore the common multiples of the common multiples of 13 and 17 are চোৱাচোন আমি 13 আৰু 17ৰ যদি ইয়াতে কমন মাল্টিপল চাওঁ তেনেহ'লে ইয়াতে মানে এটাও মিল নথকাৰ কাৰণে এইটো লিখিবা এনসাৰ নীল লিখিবা ইয়াতে নীল যে 13 আৰু 17ৰ কমন মাল্টিপলছত সাধাৰণ গুণিতকত নীল নাই তেনেহ'লে এতিয়া লিখিবা কি এগেইন চোৱা এতিয়া এগেইন কাৰণ আমাক কি কৈছিলে এতিয়া এলচিএম ওলাব লাগে 13 আৰু 17 তেনেহ'লে প্ৰথমতে লিখিবা 17 আৰু ইয়াত লিখিবা 13 এইটোৰ উৎপাদক ওলাম 17 1 গুণ 17 আৰু 17 13 1 গুণ 13 তেনেহ'লে ইয়াতে লিখিম 17 = 1 × 17 ইয়াতে লিখিবা 13 =
আমাৰ কি আহিব 1 × 13 তেনেহ'লে এইখিনি আমি পাইছোঁ এতিয়া আমি এইখিনিক আমি কি কৰি দিম লিখিম therefore required LCM is equal to কিমান হ'ব required LCM is equal to এইটো চোৱাচোন ইয়াৰ লগত কি কি মিল আছে 17 মিল আছে আৰু 1 মিল আছে 17 × 13 তেনেহ'লে 1 ৰ লগত পূৰণ হ'লে এইটোৱে হ'ব তাৰমানে 17 আৰু 13 ৰাখি দিলে হৈ যাব এই দুটা 17 আৰু 13 যদি আমি পূৰণ মাৰোঁ কিমান হ'ব 2 to 1 হ'ব এই 2 to 1 হ'ল ইয়াৰ এনসাৰ ঠিক আছে এইখিনি হ'ল তোমালোকৰ 2 নম্বৰটোৰ এনসাৰ এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰিম চাবা এতিয়া চোৱা ইয়াতে কি কৈছে 3 নম্বৰ ফাইন্ড LCM বাই ইউজিং শৰ্ট ডিভিশন মেথড মানে চুটি পদ্ধতিৰ দ্বাৰা আমাৰ কি কৰিব লাগে লোয়েষ্ট কমন ফেক্টৰছটো ওলাব লাগে মানে লসাগু ওলাব লাগে চুটি মানে ইয়ৰ দ্বাৰা মানে চুটি হৰণ পদ্ধতিৰ দ্বাৰা তেনেহ'লে চাওচোন প্ৰথমতে আমাৰ কি দিয়া আছে এইটো 3 নম্বৰৰ 1 নম্বৰত দিয়া আছে আমাৰ কি 12 তাৰপিছত 16 and 18 তেনেহ'লে এইটোক আমি কি কৰিম ইয়াৰ এলচিএম ওলাব লাগেতো তেনেহ'লে তিনিটা একেলগে আমি কৰি দিম চাবা 12 16 and 18 এক সলিউশন লিখিবা সলিউশন লিখিবা এটুক যদি আমি হৰণ কৰোঁ কিমানৰ হৰণ কৰিব পাৰি 2 এৰে 2 যাব 12 6 বাৰ 16 8 বাৰ 18 9 বাৰ তেনেহ'লে এইখিনি আমি পালো হয় না নাই এতিয়া আকৌ 2 এৰে যাব 2 যাব 6ত 3 বাৰ 2 যাব 8ত 4 বাৰ আৰু 9ত নাযায় 9 আনা এইখিনি আমি পালো তেনেহ'লে এতে therefore আমাৰ লাগে কি LCM তেনেহ'লে লিখিবা therefore required LCM is equal to এই কেটা গোটে জি কেটা আছে গোটে কেটা পূরণ মারা এতিয়া 2 × 2 × 3 × 4 × 9 এই কেটা গোটে কেটা পূরণ মারি আমি কিমান পাও 432 পাও ঠিক আছে এইটো হল ইয়াৰ এনসার 1 নম্বৰটো এতিয়া বি নম্বৰটোত মানে 2 নম্বৰটোত কি কৈছে চোৱা এইটো আমি লিখি লও 2 নম্বৰ 20 25 আৰু 30 এইখিনি আছে তেনেহ'লে এইটো আকৌ লিখিম সলিউশন লিখিবা 20 25 আৰু 30 তেনেহ'লে এইটো হৰণ কৰি দিবা এতিয়া হৰণ কৰিবা প্ৰথমতে কি 2 এৰে গৈ আছে 2 যাব 20ত 10 বাৰ আকৌ 2 যাব 25 হয় না নাই 25ত নাযায় নমায় আনা 25 নমায় আনা 30ত যাব 15 বাৰ এতিয়া কিমান যাব 5 এৰে যাব 5 যাব 10ত 2 বাৰ 5 যাব 25ত 5 বাৰ আৰু 5 যাব 15ত 3 বাৰ এইখিনি পালো এতিয়া এইখিনিক আমি কি কৰিম চাবা আমার লাগে কি এই এলসিএম লাগে মানে লোয়েস্ট কমন ফ্যাক্টরস লাগে তাহলে therefore নির্ণয় required মানে নির্ণয় LCM is equal to এই গোটে কেটা পূরণ মারা কিমান আছে 2 × 5 × 2 × 5 × 3 এই কেটা গোটে কেটা আমি পূরণ মারি কিমান পাও আমি গোটে কেটা পূরণ মারি আমি পাও 300 এটা হবে ইয়ার অ্যান্সার এতিয়া চাবা 3 নম্বৰটো কি কৈছে 20 40 60 চোৱা 3 নম্বৰ 20 তাৰপিছত 40 60 এইখিনি দিয়া আছে এতিয়া চাবাচোন সলিউশন 20 40 আৰু 60 এটুক যদি আমি হৰণ কৰোঁ প্ৰথমতে কি এৰে যাব 2 এৰে যাব 2 যাব 10 বাৰ 2 যাব 40ত 20 বাৰ 2 যাব 30ত 60ত 30 বাৰ তেনেহ'লে এতিয়া 10 এৰে যাই আছে 10ত যাব 10 এক বাৰ 10ত যাব 20 2 বাৰ 10ত যাব 10 যাব 30ত 3 বাৰ এইখিনি আমি পাইছোঁ এতিয়া আমাৰ লাগে কি এলসিএম therefore required LCM is equal to পূরণ মারি দিয়া 2 × 10 × 1 × 2 × 3 তেনেহ'লে চাবা 2 10 20 20 আৰু 1 20 তাৰপিছত চোৱা 20 2 গুণে 40 40 3 গুণ 100
120 হ'ব ইয়াৰ এনসাৰ ঠিক আছে এনেকুৱাকৈ এলচিএম নিৰ্ণয় কৰা হয় আৰু এটা আছে এইটো চোৱা আৰু এটা আছে 4 নম্বৰ 24 40 64 চাবা এইটো 4 নম্বৰ 24 40 আৰু 64 সলিউশন কৰিবা 24 40 আৰু 64 এইটো হৰণ কৰি দিয়া এতিয়া হৰণ কৰিবা কিমানৰ যাব চোৱা 2 এৰে যাব 2 যাব 24ত 12 বাৰ 2 যাব 40ত 20 বাৰ 2 যাব 64ত 32 বাৰ তেনেহ'লে আকৌ আমি কিহেৰে দিব পাৰি 4 ৰে দিব পাৰি 4 যাব 12ত 3 বাৰ 4 যাব 20ত 5 বাৰ 4 যাব 32ত 8 বাৰ এইখিনি তেনেহ'লে আমাৰ লাগে কি এলচিএম যে ৰিকুয়ার্ড মানে নির্ণয় এলচিএম হৈছে লিখিবা 2 × 4 × 3 × 5 × 8 এইখিনি এতিয়া পূৰণ মাৰি দিয়া এইখিনি পূৰণ মাৰিলে আমি পাওঁ 960 এইটো পাওঁ ঠিক আছে এইটো আছিল আমাৰ কি পেজ নম্বৰ 48 তেনেহ'লে ইফালে আমি পালোঁ 47 যে এই দুটা পেজৰ আমি আজি সমাধান শেষ কৰিছোঁ ঠিক আছে ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অল কৰি ৰাখিবা ঠিক আছে আৰু এই ভিডিঅ'বিলাক তোমালোকৰ কাৰণে কষ্ট কৰি বনোৱা হয় তোমালোকে ভিডিঅ'বিলাক সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ঠিক আছে থ্যাংক ইউ